ইউ পি পি এল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ পাৰে নেকি সাহস আছে নেকি ইউ পি পি এল আজিৰ দিনত বি টি চিত লাখিলে জিকিব নহ'লে জিৰ' হ'ব পাৰে এতিয়া আমাৰ বি টি চিত 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই বি টি চিৰ বাসিন্দা আৰু 2005 চনত প্ৰথম বি টি চি নিৰ্বাচন হৈছে এই নিৰ্বাচনৰ সময়ত যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে বি টি চিৰ বাসিন্দা পেৰেংগাৰ 2005 চনত ভোটাৰ তালিকাত নাম নাই ই পৰে না খবৰদাৰ পইচা দি ঘুষ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব চিধা কথা মই প্ৰমোদ বড়োৰ যিকোনো লাইবিলিটিটো মই হাত নিদিম এইবাৰ চৰকাৰ অহাৰ পিছত বি পি এফ দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18ৰ পৰা 40 বছৰলৈকে সেইটো 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা মুঠতে চাকৰি নহ'লেও কিবা এটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি বি পি এফ দলে সিদ্ধান্ত লোৱা আছে বি পি এফ দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই বি টি চি অঞ্চলত খুব ভাল আমি চিধাকৈ ক'ব পাৰে বি পি এফে চৰকাৰ গঠন কৰিব